কবিয়ে কৈছে আছে গৰু নেবাই হাল তেনেকুৱা গৰু বিকি দিয়াই ভাল। মানে কথাটো এনেকুৱা হৈছে, বহুতে কৈ থাকে যে এইটো ইউটিউবৰ ভিডিঅ'বিলাক নিদিয় কেলৈ, ইউটিউব চেনেল আছে এইটো কিন্তু ভিডিঅ' তই নিদিয়। হয় বাৰু, ইউটিউব চেনেল আছে, কিন্তু এইটো মোৰ নতুন চেনেল হয়। আগৰ চেনেলটো আছিলে চিংথং ব্লগ বুলি আছিলে, সেইটো চেনেল টোটেলি মই বন্ধ কৰা নাই, কিন্তু মই তাত ভিডিঅ' আজিকালি নিদিওঁ। এতিয়া এইটো মোৰ নতুন চেনেল হয়। আশা কৰিছোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। মোৰ নতুন চেনেলটোৰ নাম হৈছে ৰাজেন 4X। সকলোৱে চাব, ছাবস্ক্ৰাইব কৰিব। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। দিনটোৰ ব্যস্ততাৰ মাজত অকণমান সময় উলিয়াই আপোনালোকৰ বাবে লৈ আহিছোঁ এটি সুন্দৰ ভিডিঅ'। চাওক আৰু এনজয় কৰক। যিসকলে মোৰ চেনেলটোত আজি নতুনকৈ ভিডিঅ' চাই আছে, তেওঁলোকক এটা অনুৰোধ জনাম যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। মইতো ঘৰত বহুত কাম কৰোঁ দেই, চাব কিমান কাম কৰোঁ মই ঘৰত দেখাই। মাহে বহি থাকে, মই কামেই কৰি থাকোঁ। বস্তু এটা দেখি ৰ'ব নোৱাৰিলোঁ। এয়া চাওক, নৰা কাটি আছে, কি ধুনীয়াকৈ কাটি আছে। চাওক কিহৰ কাৰণে কাটিছে সুধোচোন বাৰু। এতিয়া আমিও এনেকৈ নৰা কাটিছিলোঁ, মানে যিহেতু আমি সৰুৰ পৰা এই নৰা ঘৰতে থকা। সুধোচোন কেইটকাকৈ লৈছে, কি কথা। এই কিহৰ কাৰণে কাটিছ ন নৰা? হে কেইটা বাজিলে জানো, টাইমটো চোৱা নাই। কিহৰ কাৰণে কাটিছোঁ? হেৰি কি ৰঙালাও দিব নেকি? মই আকৌ হেৰি ঘৰ চাবলৈ কাটিছ বুলি ভাবিছিলোঁ। কেইটা মানে তো 8:30মান বাজিলে। কি যাবই নেকি? এইবোৰ কেইটকাকৈ লৈছোঁ? হাজিৰা লৈছে নে ঠিকা? কেইটকা? কি দিব? খেতি কৰিব নে কি? হ'ব দে। ইয়াত যে দেখিছে এইবোৰ চাঁচি গছ, মই ছোৱালীজনী ভাল পাওঁতে ৰুইছিলোঁ। ভাবিলোঁ যে তাইৰ নামতে ৰুই থওঁচোন, যদি ছোৱালীজনীয়ে মোক ঠগিব পাৰে, কিন্তু এই চাঁচি পুলিকেইটাই এদিন হ'লেও 2 টকামান হ'লেও পইচা দিব। আৰু এতিয়া ৰিজাল্ট চাওক, ইমান জোপা হৈছে। চাওক কিমান ডাঙৰ হৈছে। চাওক, এইটো হৈছে আমাৰ বিনামূলীয়া পানী টেপ নামতহে, কিনো হ'ল এয়া পাইপ কাটি পেলালোঁ। এইটো চাওক, এইটো বন্ধই হৈ আছে নে কি, পানীয়ে নোলায়। মিস্ত্ৰী মাতিব লাগিব। সেইবিলাক এনেকুৱা 2 নম্বৰ কাম হৈছে নহয়। চাওক পাইপ এইডাল মই কাটি পেলালোঁ, এইডাল কাটি পেলালোঁ। এইডাল কাটি পেলালোঁ। পানী নোলায় আৰু কি কৰিব, নেকাটিতো উপায় নাই। এইজোপা পোক সোমাইছে আৰু এতিয়া গুড়া পৰিছে। চব এইটো এটা ফুটা, তাৰপিছত এইটো ওপৰত এইটো এটা আৰু এটা আছে। এইটো ফুটাটো ক'ত গ'ল? এইটো তাৰপিছত এইটো এটা, এইটো ফুটা, তাৰপিছত এইটো আৰু এইজোপা, আৰু ওপৰতো তেনেকৈ ধৰিছে আৰু এইজোপা তামাম ফুক। এইজোপা বহুত ফুটা ওলাইছে, বহুত পইচা পাম ন, আৰু যি হওক চব ভগৱানৰ ইচ্ছা আৰু। এজোপা ইয়াতো ধৰিছে। হ'ব বাৰু, যি হয় ভালৰ কাৰণে হয়। এয়া চাওক, এইজোপা
এইটো এটা ফুটা। এয়া চাওক লাই শাক কিমান ডাঙৰ হ'ল। আগৰ ভিডিঅ'তে দেখুৱাইছিলোঁ সৰু হৈ আছিলে, এতিয়া অলপ খাব পৰা হৈছে আৰু এয়া। আৰু বন্ধাকবিখিনি চাওক ভালেমানটো ডাঙৰ হ'ল। এয়া মাঘৰ বিহুলৈ আৰামত হৈ যাব, এয়া আৰামত হৈ যাব। খালি চোৰৰ কাৰণেহে অলপ ভয় হ'ব, এনেই দান মান কৰেতো গালি লৈ যাব। এয়াই আৰু খেতি সৰু সুৰা। গছক অদৰকাৰী বুলি ভবা হয়, তাৰ কেতিয়াবা এনেকুৱা সুফল পোৱা যায়। চাওক এইজোপা চাওক, কিমান লাগিছে চাওক। এইবিলাক আগততো আৰু আছে চাগে। এইবিলাক এজোপা ইয়াৰ লগৰ এজোপা কাটি পেলালোঁ। ইমানেই হাবি হয় নহয়, মানে দেউতাই আগতীয়াকৈ দি দিলে, 2-3 মাহৰ আগতেই দি দিলে, গোটেই হাবি হ'ল, কাটি পেলালোঁ। এতিয়া ইয়াৰ ৰিজাল্ট চাওক। এইজোপা উৰহি, কি উৰহি কয় জানো, নাজানো নামটো। টিয়াও